বাদাম ভাজাটো অলপ অলপকৈ হৈ গৈছে আজি একচুয়ালি আমাৰ চিৰা ভাজি বনাব এক বাটিমান চিৰা লৈছো আৰু তাৰ পিছত আলু এটা কাটি লৈছো সৰু সৰুকৈ তাৰ পিছত জলকীয়া এটো হৈ গৈছে আমাৰ এতিয়া তেল এড কৰি দিছে এতিয়া চিৰাটো এড কৰি দিম আমি এতিয়া চিৰাটো দি দিছো আমি এতিয়া বিজয় আমাৰ চিৰা ভাজি হৈ গৈছে আমি টেঙাৰ চিৰাটো নমাই দিম এতিয়া আমি আলু ভাজিম অলপটো তেল দি দিছো আমি এটা পিয়াজ কাটি লৈছো আলু লগত ভাজিব কাৰণে এতিয়া আমি আলুখিনি দি দিম বাদামখিনি বাকলিটো আমি হাতেৰে মোহাৰি গুচাই দিছো হলদি অকণ দি দিছো এতিয়া অলপমান নিমখ দি দিছো সোৱাদ অনুসৰি চেপচে লাগি গ'ল চিৰাখিনিৰ লগত আমি বাদামটো একেলগে দি দিছো আলুটো আমাৰ সিজি গৈছে এতিয়া আমি চিৰাটো দি দিছো চিৰা আৰু বাদাম একেলগে দি দিছো আমাৰ চিৰা ভাজি অলৰেডি হৈ গৈছে মানে আমাৰ ধুনীয়া হৈছে এনেকৈ বনাই খাইছো কৈছো ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কেনেকুৱা লাগিছে খাই ভাল লাগিছে না